Good evening friends. আমি এতিয়া অলপ ওলাই আহিছো আৰু আমি যাম নাজিৰা মিলন মন্দিৰলৈ আৰু দিনত যথেষ্ট গৰম সেইবাবে সন্ধিয়া অলপ ওলাই আহিলো যেতিয়া ব্লগটো ষ্টাৰ্ট কৰি দিলো এয়া নাজিৰাৰ মিলন মন্দিৰ আৰু এতিয়া আমি ভিতৰত প্ৰৱেশ কৰিম আৰু আমি ওলাই আহিছো দাদা বৌ মাইনা আৰু লগত আছে মিষ্টাৰ So friends, ভিডিওটো সম্পূৰ্ণকৈ চাই থাকিব আৰু মন্দিৰৰ কিছু পৰিবেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া আমি সকলোৱে মন্দিৰত সেৱা প্ৰাৰ্থনা কৰি খন্তেক ইয়াতে বহিছো আৰু ইয়াত বহি সঁচাকৈয়ে মনটো বহুত বেছি ভাল লাগি গৈছে আৰু সন্ধিয়া সময়ত মন্দিৰলৈ ওলাই আহিলে মনটো খুবেই ভাল লাগে এতিয়া আমি মন্দিৰৰ পৰা ওলাই আহিলো আৰু আমি যাম এতিয়া ৰেষ্টুৰেণ্টলৈ তো বলক ভিডিওটো চাই থাকিব So friends, আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো আৰু ভিডিওটো চাই যদি ভাল লাগিছে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ ভিডিওৰ নটিফিকেশনসমূহ আপোনালোকে আগতীয়াকৈ পাই থাকে ধন্যবাদ